এতিয়াহে মজা লাগিব কাৰণ ফিনলেণ্ডত বৰফ ষ্টাৰ্ট হৈ গৈছে কিনকিনিয়াকে যোৱাকালি ৰাতি বহুতখিনি বৰফ পৰিলে আৰু বাহিৰত এয়া সো বাহিৰত ধুনীয়াকে বগা হৈ গৈছে লেয়াৰ এটা পৰি আছে বলক আজি আমি ক্ৰিসমাস মাৰ্কেটৰ ইনগ্ৰেচন চাব যাও হেলচিংকিত আজি এটা ৰেলী এটা হ'ব হেলচিংকিত য'ত তেওঁ সান্তা ক্লজ আজি হেলচিংকিত আহিব এই ৰেলীটোত কৰিব এইয়া বাহিৰত বৰফৰ লেয়াৰ এটা পৰি আছে একদম ঠাণ্ডা পৰি গ'ল বৰফো পৰিছে ৰাস্তাত সেইকাৰণে একদম পুৰা এনেকুৱা মেটালৰ গ্ৰিপ থকা চকা লগাই ললো এতিয়া আমি গৈ আছো ক্ৰিসমাস মাৰ্কেট তুমি গাড়ীত বহা ৰেডি না একদম যাবলে তুমি টুপি আনা নাই তোমাৰ টুপি মই গৈ পেলাই লৈ আনিলো এতিয়া ঘৰ আৰে মই টুপি মোৰ হেৰিয়াত আছে জেকেটৰ ভিতৰত আছে আৰে মই কেনেকৈ জানো চিন্তা হ'বই ন সেইকাৰণে মই তোমাৰ কাৰণে টুপি লৈ আনিলো ঠিক আছে এনে টাইম খৰচ কৰিলা তুমি মোৰ টুপি মই আনিছো অলৰেডি ইমান ঠাণ্ডা পৰিছে মই কেনেকৈ নানিম কোৱা চোৱা বাহিৰত কিমান বৰফ ৰাস্তা চকাটো ভাল হ'ল চকাটো আমি লগাই ললো বুজি পালা আমি বহুত দিন কিন্তু মেট্ৰত উঠা নাই ন লিনি বহুত দিন পিছত উঠি আছো আমি এইটো এনেকৈ প্ৰকাণ্ডত তললৈ যোৱা মেট্ৰ' একদম ইমান তললৈকে যোৱা হেৰি চিৰিকেইটা এই চিৰিকেইটা ইমানেই দীঘল যে ষ্টাৰ্টিঙত মই আহোঁতে অকণমান মানে মোৰ মাথা ঘূৰাই এইটোত উঠিলে এতিয়া ঠিক হৈ গ'ল এতিয়া ন মাথা ঘূৰাইছিলে যে আগতে উঠোতে 7 মিনিটৰ ট্ৰেইন আছে এতিয়া আমাৰ ফুৱচাৰিৰ ফালে ফিনলেণ্ডত ভ্লগিং কৰিব বহুত দিগদাৰ কিন্তু একদম কোৱাইট পিন ড্ৰপ সাইলেন্ট হৈ থাকে মানে চাৰিওফালে মোৰ ফিনলেণ্ডৰ কথা এনেকৈ নকবা ভ্লগিং কৰিব দিগদাৰ বাকী সব একো প্ৰব্লেম নাই নাই ঠিকে আছে মই শান্ত ভাল মেট্ৰ' আহি গ'ল আমাৰ এতিয়া এইখনতে উঠি যাম আমি হেলচিংকি মেট্ৰ'ত উঠি গ'লো এতিয়া গৈ আছোঁ আমি হেলচিংকিৰ ফালে আমাক জইন কৰিব লগৰ ফ্ৰেণ্ড কিছুমানে অভিষেক এণ্ড কোমল আপোনালোকে জানে আপোনালোকে ব্লগত দেখিছে আজি পুৰা ভিৰ আজি হেলচিংকি গৈ আছে বৈদ্য ভিৰ একদম এয়া কোমল এইটো হৈ গ'ল অভিষেক আৰু এয়া আমাৰ লিনি আৰু মানুহৰ ভিৰ চিৰিত উঠিবলৈ বঢ়িয়া 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 কেছা লাগ ৰहा है ये देखो डेकोरेशन देखो বা মানুহৰ ইমান ভিৰ হেলচিংকিত ইমান মানুহ আছে জানো ফিনলেণ্ডত ইমান মানুহ দেখিছা হেলচিংকিত আগতে মিউজিক বজাই আছে মানুহে ৱাও লোকেশ্যন বিচাৰি আছো ক'ৰ পৰা চোৱা যায় বহুত ভিৰ লিনি হেৰাই নাযাবা হেৰাই গ'লে ঘৰ ওলাব পাৰিবা তুমি এড্ৰেছটো মোক ক'বা ইয়াৰ পিছত এইটো হ'ল যে আমি য'ত গৈছিলোঁ তাতে চাব নোৱাৰিলোগৈ আমি এইকাৰণে এতিয়া আমি আকৌ বেলেগ এটা লোকেশ্যনত গৈ আছোঁ বিচাৰি পেলাই য'ৰ পৰা আমি চাব পাৰোঁ এটা ডাইৰেকশ্যনৰ পৰা একচেছ কৰিব ট্ৰাই কৰি আছোঁ আৰু এইটো হৈ গ'ল মেইন মেট্ৰ' ষ্টেচন হেলচিংকিৰ আৰু আমি এটা বেলেগ এংগেলৰ পৰা চাবলৈ ট্ৰাই কৰি আছোঁ এতিয়া চাওঁ বা ইমান ভিৰ হেলচিংকিত আজি বাপৰে বাপ জমাই দিছে মানুহে মূৰ্তিৰ ওপৰত উঠি গৈছে এয়া কিবা এটাতো পাৰ হৈ গৈছে আগেদি কিন্তু একো দেখা পোৱা নাই আগত ইমান মানুহৰ ভিৰ আছে অকণমান জোৰ কৰি পেলাই আগত কেনেবাকৈ সোমাই যাব লাগিব আৰু আমি যিহেতু বেছি ওখ মানুহ নহয় ইয়াৰ মানুহবিলাক বহুত বেছি ওখ চ' চাবলৈ বহুত দিগদাৰ মানে আগতে সোনকালে আহিব লাগে এনেকুৱা ইভেণ্টত দেখা পাইছানে লিনি অভিষেক ওপৰত কিবা দেখা পালানে অলপ অলপ দেখা পাইছে ভাল লাগিলে এইয়া চেণ্টা ক্লজ গ'ল ৱাইফৰ লগত চেণ্টা ক্লজ ৱাইফৰ লগত আহিছে এইবাৰ দেখি ল'লে চবে ধুনীয়া ইমান ধুনীয়া লাগিছে ফিৰছে বহুত ধুনীয়া লাগিছে ইমান ভিৰ এতিয়া ভিৰ ভাঙিলে আমি बेलेग साइड है अभी जाओ क्या तुम लोग को क्या करना है कॉफी पीना है या क्या करना है मुझे ना वाइब बड़ी मजी आ रही है पीने वान कर रहा है वो कॉफी कॉफी क्या पियोगे कॉफी पीने का मन कर रहा है क्या प्लान क्या है सुपर में लिपस्टिक खरीदना है नहीं जीजा के बोलियो অলংকাৰৰ দোকান টাৰ্গেট হৈছে এখন কেফে যোৱা কেফেখনৰ নাম হৈছে জাভা সো জাভা কেফে জাভা এহাতো কোটা জাভা কেফে জাভা যাওঁ এইখন কেফে জাভা আহি গ'ল কেফে জাভা লিনি খালি কেফে জাভাত বহিব জেগা নাই আমি ওলাই আহিলোঁ
আমি মানে দুটা মানুহ বহিবলৈ জেগা হ'ব কিন্তু চাৰিটা বহিবলৈ জেগা নহ'ব সেইকাৰণে আমি ওলাই আহিলোঁ চ' আমি আহি গ'লোঁ কাম্পি বুলি জেগাটোৰ যিটো মল আছে সেই মলটোত আহি গ'লোঁ আৰু ইয়াৰ ভিতৰতে কিবা এখন কেফে বিচাৰোঁ ইয়াৰ ভিতৰতে খাওঁ বাকী উইণ্টাৰত হেলচিংকি বিৰাটেই ধুনীয়া লাগে চাৰিওফালে এনেকৈ দেৱালীৰ নিচিনা লাইট জ্বলি থাকে আৰু এণ্টায়াৰ মানে উইণ্টাৰ গোটেই উইণ্টাৰটো এনেকৈ থাকিব মষ্টলি এনেকৈ লাইট চাইট জ্বলি ধুনীয়া একদম পোহৰেৰে মানে ভৰি থাকে আৰু বিকজ আপোনালোকৰ আগৰ ভিডিঅ'ত কৈছোঁৱে যে ঠাণ্ডাৰ দিনত ফিনলেণ্ডত বহুত কম সময়ৰ কাৰণে পোহৰ হয় এইখন কেফেত আহিলোঁ এইখন হৈছে নামটো এছপ্ৰেছ' হাউচ ইয়াতে আমি কিবা কিবি ল'লোঁ সদায় নিচিনাকৈ মই ব্লেক কফি লিনিয়ে ল'লে কিবা হট চকলেট তাৰপিছত সিহঁতি কিবা কিবি ল'লে আৰু এইটো কি আছিলে ফকাচিয়া এইটোৰ ভিতৰত চিকেন আছে আৰু চীজ আছে আৰু খাবলৈ ভালে হয় বস্তুটো আমি ঘূৰি পকি আহি পাই গ'লোহি আৰু দেখিছোঁ একদম পূৰা ধুনীয়া স্ন' পৰি আছে কাইলৈ আৰু বেছি হ'ব যেন লাগিছে স্ন' এতিয়াও ওপৰৰ পৰা পৰি আছে স্ন' এয়া চাওক ওপৰৰ পৰা স্ন' পৰি আছে ৱাও ভেৰি নাইচ লিনি আমি ডেক'ৰেশ্যনবিলাক লগাব লাগিছিল গম পাইছা উইণ্টাৰৰ বজাৰ কৰিব যাবা ছানডে লাইট চাইটবিলাক লগাব লাগিব আমি কালিৰ ব্লগটো আমাৰ শেষ হোৱাই নাই আজি হৈ গ'ল নেক্সট দিনা আজি একচুৱেলি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ খেল চলি আছে আৰু আমাৰ ঘৰত আকৌ অভিষেক আৰু কোমল আহি গৈছে খেল চাবলৈ আৰু মই যিহেতু খেলত ইমান ইণ্টাৰেষ্টেড নহয় আৰু কোমলো ইমান এটা ইণ্টাৰেষ্টেড নহয় খেলত চ' মই বনাম খানা আৰু আমি কোমল আৰু মই অলপ বেছিকৈ খাম চ' মই বনাই আছোঁ এগ পাফ এতিয়া মই বনাম চাহ আৰু লিনি আৰু ইহঁতি অলপ কমকৈ পাব কাৰণ ইহঁতৰ খেলেৰে পেট ভৰি যাব চ' আৰু বাকী আজি বতৰ তামাম চালিয়া ফিনলেণ্ডত কালি কৈছিলোঁৱে যে বৰফ পৰা ষ্টাৰ্ট হৈ গৈছে এয়া বৰফ বাহিৰত ৱাও অলপ আগতে পূৰা ওপৰৰ পৰা স্ন'ফল হৈ আছিলে এতিয়া খালি ৰৈছে স্ন'ফলটো কি চাহ মই উঠাই দিলোঁ এয়া চাহ বনি আছে আৰু আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'কেইটা চাইছে তেতিয়াহ'লে দেখিছে যে এই ঘৰটো আমাৰ অকণমান দেখিবলৈ বেলেগ হয় কাৰণ আমি ফাইনেলি নিজৰ ঘৰত মুভ হৈ গ'লোঁ ফিনলেণ্ডৰ আৰু ইয়াত মুভ হোৱা কেইবামাহো হৈ গ'ল কিন্তু আমাৰ ভিডিঅ' বনোৱা হোৱা নাছিলে ঘৰৰ কাৰণে আমি মষ্টলি ফুৰিব যোৱা ভিডিঅ'ই বনাওঁ কিন্তু ফাইনেলি আমি নিজৰ ঘৰত মুভ হৈ গ'লোঁ বেটিঙৰ অৱস্থা চাই পেলাই ইহঁতি টাচ খেলাত লাগিলে গোটেইকেইটা আৰু সেইফালে টিভি চলি আছে আৰু মোৰ এইফালে পাফ ৰেডি হৈ গৈছে অলমষ্ট মই এইকেইটা বেক কৰি দিম এতিয়া আৰু এগ পাফ পূৰা ৰেডি হৈ যাব 217 ৰান জিকিবনে ই অষ্ট্ৰেলিয়াৰ ছাপৰ্টাৰ মোষ্ট প্ৰবলি য়েল্লো পিন্ধি আহিছে এই পুৰা স্ন'ফল পুৰা ষ্টাৰ্ট হৈ গ'ল একদম এইয়া ৱাও এইটোৱে ভাল লাগে যেনেকৈ মই এতিয়া বৰ বিশেষ একো কাপোৰ পিন্ধা নাই জাষ্ট টি চাৰ্টটো আৰু বিৰাট ধুনীয়া স্ন' আৰু জিংগা লালা হো ইয়াতকৈ আৰু কি লাগিছে हिल स्टेशन घर में ही ऐसे हिल स्टेशन का मजा आया तो क्या चाहिए बताओ हाँ शिमला जाने की जरूरत ही नहीं है हाँ লিনিয়ে ইমান এটা ভাল নাপায় ঠাণ্ডা মই কিন্তু বিৰাট ভাল পাওঁ উইণ্টাৰ ফিনলেণ্ডৰ আৰু এইটো কাৰণে ভাল পাওঁ যে বাহিৰত যদিও ঠাণ্ডা ভিতৰত ইমান ঠাণ্ডা নাথাকে তাৰমানে ভিতৰত মানে একদমেই একো গম নাপায় চ' এইটো মানে আপুনি চিলেক্ট কৰিব পাৰে যে আপোনাৰ যদি ঠাণ্ডা ল'ব মন যায় বাহিৰত গ'লে হ'ল বৰফ ল'ব মন যায় বাহিৰত গ'লে হ'ল আৰু যদি ঠাণ্ডা লাগিছে ঘৰৰ ভিতৰত আহি গ'লে হ'ল বহুত বঢ়িয়া মানে ঘৰৰ পৰা ওলাই ডাইৰেক্ট চিমলা সঁচাকৈ এগ পাফ ৰেডি হৈ গ'ল एकदम बढ़िया के रेडी हो गई से तब कैसा लगा एग पफ कैसा लगा भाई एक नंबर माइंड ब्लोइंग यू कैन सेल इट अभी मैं बेचूंगा हेलसिंकी में जाके और तुम्हारे पीछे देखो बच्चे कैसे खेल रहे स्नो में ठंडा बरफ पर लगे लगे बच्चा বিলাক বাহিৰত ওলাই পুৰা খেলি আছে একদম লিনি চোৱা বাহিৰত বাচ্চা মই এটা বাচ্চাক দেখিলো বল বনাই আছিলে বৰফৰ মই এতিয়া যাম এতিয়া মই বাহিৰত মুন গৈ আছে এতিয়া বৰফত চ' মই গাৰ্বেজটো পেলাই থৈ আহোঁ আমাৰ গাৰ্বেজ পেলোৱা জেগাটো অকণমান দূৰত আছে এইখিনিত য'ত এণ্ট্ৰেঞ্চটো আছে তাতে এইখিনি পেলাই থৈ আহিম
ৰ'ল গাৰ্বেজ পেলোৱা জেগা আৰু এইটো খুলিবলৈ চাবি ইউজ কৰিব লাগিব ভিতৰত বেলেগ বেলেগ ছেকশ্যন থাকে এইটো মেটালি মানে মেটেলছ ফাঁচি মানে গ্লাছ এইফালে কাৰ্টুন পেলাবৰ কাৰণে এইটো তেনেকৈ কাৰ্টুনৰ কাৰণে এইটো হৈছে মিক্সড ৱেষ্টৰ কাৰণে আজি আমাৰ মিক্সডে আছে চব চ' এইটোতে পেলাম গাৰ্বেজ পেলাই হৈ গ'ল এতিয়া আকৌ বেক টু ঘৰ কি হ'ব লেনি জিকিব নে কি হ'ব লেনি হাৰি গ'লো লেনি কি হ'ব এতিয়া মোৰ মুডটো বহুত বেয়া शेष जिंदगी बर्बाद हो गया very unexpected খেল হাৰি গ'লোঁ চ' আজি ভিডিঅ'টো ইমানে শেষ কৰিলোঁ আপোনালোকে যদি ভাল পালে তেতিয়া লাইক চাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বাই